নাৰ্ছিঙৰ ছাত্ৰ ছাত্ৰী আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আমি ইয়াত একগোট হৈছোঁ। আজি আমি আপোনালোকৰ আগত এটা স্বাস্থ্য সম্বন্ধীয় নাটক প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লৈ আমি নাটকখিনি আৰম্ভ কৰোঁ। ধন্যবাদ। थोड़ा पास से लीजिए। লক্ষণ পাতি কিন্তু আকৌ ছোৱালী হ'বই যেনেকুৱা লাগিছে। উলিয়াব লাগিব। কালি নামঘৰত যাবি, কিবা এটা খাই যা। খবৰ ল'বলৈ আহিম। যাবি আকৌ। এইজনী এদিনো সময়মতে আহি নাপায়হি। আলহী যোৱা পাছতে তাই মনত পৰে বস্তু আনিব তই আৰু অকণমান লাহে লাহে খোজকাঢ়ি আহিব লাগিছিলে। আলহী যোৱা পাছতে তোৰ মনত পৰে। আজি কেইদিনমানৰ পৰা বৰ কষ্ট পাই আছো মা। তাই অকলে গৰ্ভৱতী, আমি যেনিবা নহয়হে। আৰে মা, আপোনাক কিমান বাৰ কৈছো ইয়াত পেচাব নকৰিবলৈ, পিক নেপেলাবলৈ। আপুনি যে মোৰ কথাহে নুশুনে কিয়? মোক চলা কথা নহয় মা, মই ঘৰখন চাফ চিকুণতাৰ কাৰণেহে কওঁ। ঘৰখনৰ ডাঙৰ মইনে নাই, মোক কথা শিকাবলৈ আহিছে। বোকা আহক তোৰ চব কথা তোৰ কথা লগাম মই। খেতি দিনে দুপৰে খেতি বাৰত কাম কৰোঁ, কেইটামান ভাতটো পঠাই দিব পাৰ। মই আৰু এই অৱস্থাত কেনেকৈ গোটেই ঘৰখন চম্ভালিব কেইটামান ফল আনিছো বুজিছ। এই মাক দিবি দে বুজিছ। মই গা পা ধুই কিনে আহি আছো, সোনকালে দিবি দে। সৰু ডাঙৰ সেইটো কাণ্ড মানে মনে মনে এই অকলে অকলে খাই থাক বুজিছ। মই আকৌ নিজে খাবলৈ কাটা নাই নহয়। কেলে যে আনিলে এনেকুৱা ঐ বোপা এইবিলাক চোন শুনিছে নাই তই? মই আকৌ নিজে খাবলৈ কটা নাই নহয়। মই খাবলৈ আৰু সোনকালে দিবি দে। মই নিজে খাবলৈ কটা নাছিলো। সোনকালে খাচোন। কি হ'ল মাজনী? বা ডাঙৰ হ'ল বুজিছ। তই এটা কাম কৰ, এয়া হৰেণৰ দোকানৰ পৰা চেনিটাৰী পেড লাগে বুলি কবি বুজিছ নাই? এইটো পইচাটো ল আৰু বাচিলে কিবা এটা খাই দিবি যা। মা অ মা ঐ অ মা, ই আমাৰ ডাঙৰ তুলনি হ'ল। বিয়াখনো পাতিব লাগিব নহয়। অ মা, ময়ে পঠাইছো তাইক। এই আমাৰ আশা বাইদেৱে কৈছে তুলনি হ'লে হেনো চেনিটাৰী পেড ব্যৱহাৰ কৰিব লাগে। আশা বাইদেউ কথা একো নাই মা, খং নকৰিবচোন মা, এইবিলাক বোলে দৰকাৰী বুজিছে নাই? মাজনী মা আপুনি কেলে তেনেকুৱা কৰিছে? মোৰ কথাখিনি শুনক। মাজনী এই মা আপুনি কেলে তেনেকুৱা কৰিছে? অ মা এইবোৰ ইমান দিনে ফটাকানি ব্যৱহাৰ কৰি একো বেমাৰ হোৱা নাই। মোৰ মাজনীও এটা কাম কৰ যা, গা পা ধুই লৈ যা। মই ভাত সাজি দিছো দেই, আৰু কাপোৰখন ধুইহে ব্যৱহাৰ কৰিবি আকৌ। এখেতে বাৰু আহে নাই কৃষ্ণ। আহিছো জলদি আছোন বিছনাত। শুনিছে নাই? মই আকৌ এনে
সেইবিলাক বাহানা নিদিবি বচোন ইয়াতে এই দিনে দুপৰীয়া যে কাম কৰোঁ স্বামীৰ অধিকাৰ মোৰ আছেনে নাই হা আপুনি কথাখিনি বুজা নাই বুজিছে মায়ে আৰু গোটেই দিনটো মোৰ লগত এনেকৈ লাগি থাকিলে নহয় ন ইপিনে আকৌ ডাঙৰৰ তুলনি হ'ল আমি তাৰ সৰু বিয়াখনো পাতিব লাগিব সেইবিলাক শুনাৰ মোৰ সময় নাই বুজিছ এইবিলাকৰ অযথা প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ মানে সমৰ্থন এতিয়া নাই বুজিছ আমি মা দেউতাৰ দায়িত্ব পালন কৰিব লাগিব আৰু আচল সেইবিলাক বাদে আচল তই এই মই সেইবিলাক মই কৈছোঁ নহয় ইফালে আছো না কি সেইবিলাক নুশুনো মই সেইবিলাক নুশুনো মোৰ যিখিনি কাম সেইখিনি কৰিব লাগিব কি কি তাৰমানে কি এতিয়া হৈ যা তই এই ঘৰত এইবিলাকে হৈ থাকে তই মোৰ ঘৰত থাকিব নোৱাৰ এইখন ঘৰত থাকিব হ'লে মাৰ কথা শুনিব লাগিব মাৰ কথা উঠিব লাগিব বহিব লাগিব মোৰ ঘৰৰ পৰা বুজিছা ভগৱানৰ কৃপাত যেনে তেনে জীয়াই আপোনাৰ পৰা আৰু একো লুকাব লগা নাই বাইদেউ আপোনাক আৰু একোৱে লুকাব লগা নাই আমাৰ এই ক্ষেত্ৰত মই খুবেই বুজাবলৈ চেষ্টা কৰোঁ আপুনি কিমান বুজামাৰ বাইদেউ আপুনি কোৱা মতে মই গোটেইখিনি বস্তু মানিবলৈ চেষ্টা কৰোঁ কিন্তু আমাৰ এখেতে মোৰ একোৱে কথা নুশুনে বাইদেউ আপুনি পানীখিনি পানীখিনি ক'ৰ পৰা আনিছে মাইনা ঠিক আমাৰ ওচৰতে নিজৰাখন যে আছে নিজৰাৰ পৰা আনিছে পানীখিনি ফিল্টাৰ কৰি খাই আছেনে নাই ক'ত আৰু বাইদেউ আমি দুখীয়া মানুহ পানীখিনি পাওঁ সেয়ে বহুত পানীখিনি আমাৰ ঘৰতে পানীটো কিমান দৰকাৰী জানো গতিকে সেইটো কাৰণে ফিল্টাৰ কৰি খুবেই খাব লাগে বুজিছ বাৰু শুনিছোঁ ডাঙৰ বোলে তুলনি হ'ল অঁ বাইদেউ ডাঙৰৰ তুলনি হ'ল তাকে এইবোৰ আৰু বৰ খৰচ নহয় বাইদেউ আপুনি কোৱা মতে মোৰ চেনিটাৰী পেড আনিব দিলোঁ আমাৰ আইতাকে ক'লে আমি হেনো দুখীয়া মানুহ আমি এইবোৰ মানুহ ব্যৱহাৰ কৰিব নালাগে আৰু তই নাকান্দিবিচোন মই চৰকাৰৰ পৰা দিয়া চেনিটাৰী পেড মোৰ তাত আছে মই দি যাম আৰু শুন বেজিটো তই নল'লিয়েই নাই বাইদেউ আমাৰ ইহঁতক আকৌ সৰুতে অংগনবাড়ীত দিছিলোঁ বুজিছে পিছত অকণমান ডাঙৰ হোৱাৰ পাছত মই LP স্কুললৈ পঠাবলৈ দেউতাকে ক'লে স্কুলত দিনে হেনো ইহঁতে বোলে পলাই যাব কোনোবা ল'ৰালৈ ভালদৰে হেনো পঢ়া শুনা নকৰে সেইবোৰ কৈ পিনে মোৰ ছোৱালীকেইজনীক পঢ়িবলৈ নপঠালে তহঁতে বাৰু আজিৰ দিনতো গাঁৱৰ মানুহখিনিৰ কথা শুনি ছোৱালীবিলাকক যে ঘৰত পঢ়াই ৰাখিছ এইটো জানো কচোন এইটো সময় নে আজিৰ দিনত মোৰ ৰাষ্ট্ৰপতিৰ আসনত মাইকী মানুহ বহি আছে কচোন বাৰু হ'ব দে কান্দা নকৰিবি বেজিখিনি নল'লিয়ে টেবলেট কেইটামান খাবি আৰু এয়া ল চৰকাৰৰ পৰা ফ্ৰীতে দিয়া পেড ভালকৈ থাকিব বুজিছ আৰু মাইনা শুনা তুমি পাৰিলে স্কুলত যাবা বুজিছা ঐ এজনী কোন আহিছে ঐ
হ'ল বুলিয়ে মোক মাকজনী ৰাতিপুৱা উঠাৰ পৰা এইটো নকৰিবি সেইটো নকৰিবি ইফালে নাযাবি সিফালে নাযাবি সেইবোৰ কৰিবলৈ পাৰো নি আৰু ভনীয়েকজনী আজিলৈকে ঘৰতে পুহি ৰাখিছে বিয়া দি উলিয়াই নিদিয়ে তেনেকে চালে কি হ'ব পচন্দ নকৰে যে আকৌ ক'তনো কৰিব যেনেকুৱা মাক সেনেকুৱা দিয়ে পিছে দাদা সেইকাৰণে ভাবিছো দাদা বুঢ়ীজনী ইমান দিলে কেনেকেনো জীয়াই আছে আৰু সি যে মোলৈ ভাল বস্তু খাবলৈ আনে বুঢ়ীজনী কি চকু এইটো মানে কি আনিছ এইটো বোলে কি ফল মূল আনিলে মোক দে আজৰি কাঢ়ি লৈ খাবলৈ লৈ যায় বুজি পাইছিস নাই এবাৰ কথা পাতো ভয় খাবি তাক কিন্তু হেল্ল' জোৱাই তুমি যে মোৰ ছোৱালীজনী যে এনেকুৱা অৱস্থাখন লৈ পঠিয়ালা মই তাইক জানা ইমান ভালকে ৰাখিলো আনকি মই তাইক খোৱা কাঁহীখন মই দাঙিবলৈও নিদিওঁ আৰু তুমি এনেকুৱাহে অত্যাচাৰ কৰিছা ন তুমি তোমাক মই ভাল বুলিহে ভাবি দিছিলো তোমাৰ ভণ্টি মা কথা নুশুনিবা আকৌ তোমালোকে দুটা এখন সংসাৰ কৰিবা এতিয়া হে এতিয়া যদি তোমালোকে এনেকে কাজিয়া লাগি থকা কেনেকে হ'ব এনেকে হ'লে কিন্তু মই পুলিচত দি দিম আকৌ দেই এনেকুৱা নকৰিবা ঠিক আছে দিয়া তাইৰ লগত অকণমান পাতা কোৱা কি মই আকৌ যাব লাগে ঠিক আছে মই যাম কিন্তু তুমি এটা কথা শুনা তোমাৰ মতে মই যাম কিন্তু তুমিও মোৰ মতে এটা কথা শুনিব লাগিব যদিহে তুমি তোমাৰ মা আৰু তোমাৰ ভণ্টিৰ কথা একোৱে নুশুনা পুৰা সম্পৰ্ক বন্ধ কৰি দিয়া মই কিন্তু তেতিয়াহে যাম নহ'লে মই মা ঘৰতে থাকিবা হ'ব ঠিক আছে মা কি মোক বোলে একো ভালকে ৰাখিব এবাৰ মই আকৌ যাওঁ কিবা এটা হ'লে আকৌ গুচি যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ শুন এই বোৱাৰীজনী যে আনিছ ক'ৰ পৰা যে আনিলি কুস্তি চুস্তি চাইটো নানিলি একদম মূৰৰ ওপৰত নুঠাবি বুজিছ নাই বিয়া পাতি আনিলে সেইজনীক হ'ব দে তই চিন্তা নকৰিবি ভালকে ৰাখি থাকিবি কিবা এটা হ'লে তই চিন্তা নকৰিবি তোমাৰে জীয়াই আছে যা আহিবি আকৌ মাৰ কিবা এটা হৈছে ছোৱালী ছোৱালীজনী আঁতৰত কৰিয়ে থাকে যাচোন যা তোমাৰো কোনো কাম কৰিব দে Diasun mah, wah, aita sani, ঠিক আছে বোৱাৰীজনীক অলপ ধ্যান ৰাখিবি আহিবি দে কিবা খাবলৈ দে মই আহিছো দেচোন দে মই অকণমান এটা বাকো দিম বোৱাৰী লচোন ল অলপ বাকত খাইহে এটা বোলে ল'ৰা এটা হৈ মা সিচোন গাখীৰ নাখায় মা তাৰ কি হ'ল diasun malu tu dia, diasun hantu Roma, ayo asu, আজিকালি দেখোন পেচেণ্টে নাহে পেচেণ্ট আহিলে 2 টকা পকেটত সোমাব পাৰিম ডেট আজি গুচি যাওঁ পেচেণ্টে নাহে চেম্বাৰত বহি আছে স্যার আজিকালি দেখোন পেচেণ্টে নাহে আহিব কাম কৰিছোঁ একাপ চাহ লৈ যাব কালি যা স্যার আনি sir, ma, আমার বাবুটা কি আছে সব
বাচ্চাৰ মাক ক'ত বাচ্ছা মাকক ঘৰত থৈ আহিছোঁ আপুনি এইটো কি মূৰ্খামি কাম কৰিলে ইমান কেঁচুৱা বাচ্চাৰ মাকক কেতিয়া এৰি থৈ আহে নেকি আৰু মোক এটা কথা কওকচোন বাচ্চা ক'ত ডেলিভাৰী হৈছে ঘৰতে হৈছে ছাৰ কি আমাৰ ঘৰত বুঢ়ী এজনী আছে আকৌ ছাৰ সেইজনীয়ে জন্ম দিলে বুঢ়ী এজনী কওকচোন কিবা ডিগ্ৰী আছে নেকি আমাৰ ভুল হৈছে নহয় কি মূৰ্খামি কামটো আপোনালোকে কৰিলে আজিকালি ইমান উন্নত চিকিৎসা ব্যৱস্থা থাকোঁতে আপোনালোকে হস্পিটেললৈ কিয় লৈ নাহিলে আমি বুজি পোৱা নাছিলোঁ এতিয়া চাওকচোন বাচ্চাৰ কণ্ডিশ্যন কিন্তু বহুত বেয়া এতিয়া মই ইয়াতে ইয়াৰ চিকিৎসা কৰিব নোৱাৰোঁ গতিকে মই এখন ৰেফাৰ লেটাৰ লিখি দিছোঁ আপোনালোকে যিমান সোনকালে পাৰে 108ৰে GMCHলৈ লৈ যাওক এতিয়া এখন ৰেফাৰ লেটাৰ সোনকালে 108ৰে লৈ ঠিক যাওক আছে দিয়ক আহাচোন মা ও দাদা শুনকচোন GMCHত যোগাযোগ কৰি দিব পৰা ব্যৱস্থা আছে কিন্তু তাত যোগাযোগ কৰি দিবলৈ হ'লে পইচা লাগিব কিমান 10,000 টকামান লাগিব 5,000 টকা নোৱাৰিম মই তেনেহ'লে আপুনি বেলেগ পইচা লগত লাগিছে এতিয়া পইচা দি দে 10,000 লাগিব দি দিম ঠিক আছে দাদা ঠিক আছে পইচাটো আপোনাৰ পইচাটো আপুনি আবেলি পাই যাব কিন্তু আমাৰ যেনে পাৰে আমাৰ মেডিকেললৈ লৈ যোৱা হ'ব মই ব্যৱস্থা কৰি দিম আপুনি ঘৰত যাওক গাড়ী পঠাই ঠিক আছে তুমি ধৈৰ্য ধৰা মালতী ডক্টৰে কি ক'লে ডক্টৰে ভাল হ'ব হয় ডক্টৰ মাতা নাই নহয় বাচ্চাটোৰ লগত আহিছে নে নাই কোনোবা আহিছে মা দেউতা মাতি দিবাচোন সোনকালে বাচ্চাৰ লগত কোন আছে ঘৰৰ মানুহ বাইদেউ দাদা বলক ডক্টৰে আপোনাক মাতিছে আপুনি কি হয় বাচ্চাটো বাচ্চাটো দেউতা হয় এইফালে আহিবচোন বাচ্চাটো কিমান মাহত জন্মগ্ৰহণ কৰিলে ধৰক 6-7 মাহ মানতে জন্ম হৈছে 6-7 মাহ আপুনি নাজানে নেকি মই নাথাকোঁ নহয় ঘৰত প্ৰেগনেঞ্চি সময়ত বাচ্চাৰ মাকে ভেকচিন লৈছিল নে নাই টাইম মতন নাই লোৱা ইনজেকশ্যন লৈছিল নে নাই আজি আপোনালোকৰ কাৰণে এয়া হ'ল আপোনালোকে একো নাজানে আপোনালোকে বাচ্চা জন্ম দিব জানে আপোনালোকে নাজানে প্ৰেগনেঞ্চি সময়ত কি কি কৰিব লাগে কি খুৱাব লাগে প্ৰেগনেঞ্চি সময়ত ভিটামিন জাতীয় বস্তু প্ৰটিন জাতীয় বস্তুৰ কাৰণে আজি বাচ্চাটো নাই আৰু দুনিয়াত কি ছাৰ আজি আপোনালোকৰ ভুলৰ কাৰণে বাচ্চাটো নাই আৰু আনতে দেৰি কৰি দিলে কিয় এজন মানুহৰ মানে কপালত পৰি মানে অলপ মানুহ মানে আপোনালোকে 108 ফোন কৰি দিলে দেখোন গাড়ী ঘৰৰ পৰা লৈ আহিব একদম আজি আপোনালোকৰ ভুলৰ কাৰণে আজি চাওক বাচ্চাটো মই চাব নোৱাৰিলোঁ মোক ক্ষমা কৰি দিব মই বহুত চেষ্টা কৰিছোঁ আপুনি কাম কৰকচোন বাহিৰত ৱেইট কৰকচোন মই বাচ্চাটো ডিসচাৰ্জ কৰাৰ প্লেন বনাই আছোঁ যাওকচোন ৱেইট কৰক আৰু তুমি এটা কাম কৰাচোন বাচ্চাটোৰ এই ডকুমেণ্ট আহিলা ডক্টৰে কি ক'লে কোৱাচোন তুমি অলপ ধৈৰ্য ধৰা ঠিকে আছে হয় নাই তুমি অলপ ধৈৰ্য ধৰা মালতী তুমি মোক নোকোৱা কেলে তুমি ধৈৰ্য ঠিকে ধৰা আছে হয় নাই তুমি ভগৱানে ধৈৰ্য একো ধৰা কৰিব নোৱাৰে নহয় তুমি ধৈৰ্য ধৰা মালতী তুমি কোৱাচোন তুমি কেলে কোৱা নাই নাই আমাৰ বাবুটো নাই আমাৰ বাবুটো আৰু নাই বাইদেউ দাদা जो আপনার বাচ্চার ডিসচার্জটো বাইরে মুকে সাথে ঘুরাই দিও বাইরে ওই ডাক্তার আগে কি বাইদেউ আপুনি এনেকে নাকান দিব বাইদেউ মই জানো বাৰু এইটো সঠিক সময় নহয় এইবোৰ কথা কোৱাৰ কিন্তু এতিয়া কিছুমান কথা কোৱাটো মোৰ কৰ্তব্য আজিৰ দিনত আপোনালোকে যে ইমান ডাঙৰ এটা ভুল কৰিলে আপোনালোকে আজিকালি দিনত যে ঘৰত বাচ্চাটো জন্ম দিয়ালে ইমান এটা ভুল সিদ্ধান্ত আছিলে সেইকাৰণে বাচ্চাটো আমাৰ ভিতৰত নাই আৰু মই যেনেকৈ গম পালোঁ আপোনাৰ হাজবেণ্ডৰ পৰা আপুনি প্ৰেগনেঞ্চি অৱস্থাত যিবিলাক ইনজেকশ্যন ল'ব লাগে ভেকচিন ল'ব লাগে আপুনি সেইবিলাক লোৱা নাই আৰু যিটো চেকআপত যাব লাগে আমাৰ 4বাৰকৈ এজন প্ৰেগনেণ্ট মানুহে যেতিয়া ছোৱালীয়ে আমাৰ সদায় 4বাৰকৈ চেকআপত যাব লাগে সেইটো টাইমত আমাক ৰেজিষ্ট্ৰেশ্যন কৰে আৰু হ'ল যে ইনজেকশ্যন দিয়ে আপুনি সেইবিলাকো লোৱা নাই আপুনি খাদ্য ভালকৈ খোৱা নাই সেইকাৰণে আজি এইটো দিন দেখিব লগা হ'ল বাইদেউ বাৰু সদায় আপুনি এটা কথা মনত ৰাখিব মোৰ স্বাস্থ্য মোৰ অধিকাৰ আমাৰ নিজৰ অধিকাৰৰ কাৰণে সদায় থিয় হ'ব লাগে আমাৰ নিজৰ অধিকাৰটো সদায় বিচাৰি ল'ব লাগে বাৰু আপুনি এতিয়া মই আৰু কি ক'ম ভগৱান আপোনালোকক সহায় দিয়ক বলক দাদা বাচ্চাটো লৈ আহক ঘৰলৈ আহি পাহি নাই ক'লৈ গ'ল বাৰু
ৰবা মা ৰবা নিজে মৰি থাকা সিহঁতক মনে মনে থাক তই নিজে তুমি মৰি শান্ত থাকি হোৱাচোন মা তুমি শান্ত হোৱা কেঁচাটো মাৰি পিনে যে আনিলি তুমি শান্ত হোৱা কেলে বা এজনী ভাইটি কি হ'ল বাবু কি হ'ল কি হ'ব আৰু তহঁতৰ ভাইটো মৰিলে মা মনে মনে থাক মনে মনে থাক মনে মনে তই মনে মনে থাক তুমি মনে মনে থাকাচোন ৰবা মালতী মা ৰবা মালতী মনে মনে থাক মনে মনে থাক তুমি মালতী মনে মনে চপ চপ আজি কিমান সঁচা কিমান মিছা আজি চব লাগি গৈছে মা আজি চব লাগি আৰে তই চপ চপ তই চপ নিজৰ সংসাৰখন অশান্তি সৃষ্টি কৰি আমাৰ ঘৰত অশান্তি সৃষ্টি কৰিবলৈ আহিছা অলপ লাজ নাই থৈ অলপ লাজ নাই তই বেলেগৰ ঘৰত যাই কিনে তহঁতে ভালকে সংসাৰ কৰিব লাগে 2 দিন পিছে পিছে জয়কৰ লগত অশান্তি সৃষ্টি কৰি ঘূৰি আহ আৰু তোৰ বোৱাৰীক কেতিয়াবা কৈছিলি যে বোৱাৰী তুমি যোৱা যাই কিনে কেতিয়াবা তুমি ভেকচিন লোৱা তুমি কৈছিলা মা যে চেকআপত যোৱা বোৱাৰী কৈছিলা কেতিয়াবা আজি যা এইটো বোৱাৰীৰ ওপৰত মোৰ মানুহজনীৰ ওপৰত যেতিয়াৰ পৰা নিৰ্মমভাৱে অত্যাচাৰ চলিছো আজি আমি তাৰ পৰিণতি দেখি আছো মৰা সন্তানৰ মৃতদেহ দেখিব লগা হৈছে আজি অ মালতী মালতী অ মালতী বেটি বচাও বেটি পঢ়াও শিক্ষিত পৰিয়াল উন্নত সমাজ অধিকাৰ মোৰো আছে আমি আপোনালোকৰ লগত সদায় আছো কিন্তু আপোনালোক আমাৰ ওচৰলৈ আহিব লাগিব কাৰণ মোৰ মোৰ স্বাস্থ্য মোৰ অধিকাৰ বঢ়িয়া হৈছে